Hey guys, welcome to Assamese Jagar. আৰু আজি বহুত দিনৰ মূৰত মানে ফুৰিবলৈ আহিছোঁ মানে আজি এটা ৰেলী আছে ৰেলী যাম আপোনালোকক দেখুৱাম চাই থাকিব আজি মই গোটেইবোৰ বন্ধ হৈ যাব গোটেইবোৰে ইয়া যাই আছোঁ আমি এতিয়া কেনেকুৱা লাগিব আজি মজা তামাম খালা ফালি আমাৰ লাইন হৈ যাই আছে এতিয়া আৰু পিছফালে আমি এতিয়া পাইলো যে কুকুৰমাৰালৈ যাব লাগিব কুকুৰমাৰাৰ পৰা ৰামপুৰলৈ আছে ৰেলী আমি এতিয়া যাইছোঁ এই দলংখন চাওক আমি যোৱাবাৰ আহোঁতে হোৱা নাছিল কিন্তু ইয়াত বঢ়িয়া ধুনীয়া আছে আৰু গাইজ এতিয়া আমি অলপ সময় ইয়াত ৰখি দিছোঁ গোটেইকেইটাই আৰু ইয়াত অলপ সময় পিছত আমি যাই থাকিম আৰু গাইজ আমি এতিয়া হাইৱে পাই গ'লোঁ এতিয়া আমি যাই আছোঁ হাইস্কুললৈ হাইস্কুল পাই গ'লোঁ এতিয়া আমি যাই আছোঁ হাইস্কুললৈ আৰু গাইজ আমি এতিয়া যাবলৈ আৰম্ভ কৰিছোঁ এতিয়া হাইৱে দি লাহে লাহে যাই আছোঁ আমি এতিয়া গাইজ আমি এতিয়া বৰতেজপুৰ পালোঁ আৰু এতিয়া লাহে লাহে আমি যাই আছোঁ এতিয়া আৰু গাইজ অলপমান আছে মানে আমি এতিয়া ৰামপুৰৰ দলং পাইছোঁ আৰু এতিয়া যাই আছোঁ আমি আহোঁতে এটা হাতীও দেখা পালোঁ ইয়াত হাতী যাই আছে এটা আৰু এতিয়া আমি যাই আছোঁ আহি পালোঁ ডেষ্টিনেশ্যন এতিয়া আৰু আগফালে বহুত আছে আৰু পিছফালেও বহুত আছে মানে চাইকেল লৈ ৰেলী কৰা আমি যাই কিনে যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম ফাইনেলি ডেষ্টিনেশ্যন কমপ্লিট আৰু লাগিল পিছে মানে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকৰ সমাজখনৰ প্ৰতি আমাৰ পৰিৱেশৰ প্ৰতি অলপ সজাগ হওক গছ ৰুব নালাগে মই এইটো নকওঁ যে গছ ৰুৱক আমাৰ অসমখন এনেকুৱা বহুতো বিশেষজ্ঞই তথা আমাৰ বহুতো যিখিনি মানে প্ৰকৃতিপ্ৰেমী তেওঁলোকেও কোৱা শুনিছোঁ যে আমাৰ অসমত গছ ৰোৱাৰ প্ৰয়োজন নাই গছ নাকাটিব তো আমাৰ যাদৱ পায়েংদেৱেও কৈছে এইটো কথা মানে আপোনালোকে গছ নুৰুলেও অন্ততঃ নাকাটিব এইখিনিয়ে উৎপল গাঁওখিনি বঢ়িয়া লাগিছে আৰু এতিয়া আমি তাতে যাওঁ দিছে গোটেইবোৰ গছ কৰি চাব পাৰে সকলোৰে ওচৰত আমি কৃতজ্ঞ আমি যিখিনি আমাৰ লগত কৰা সহযোগ সেইখিনি কৃতজ্ঞ এই গোটেই ৰেলীটোত ছয়গাঁও আৰু বিজয়নগৰ আৰক্ষীৰ পৰা যিখিনি সহায় সহযোগিতা পালোঁ
যোৱা 16 তাৰিখে সাতটুকলিৰ পৰা নগাঁৱলৈ 5 দিনীয়া এটি যাত্ৰা আৰম্ভ কৰিছিলোঁ চাইকেলেৰে। আৰু সেই যাত্ৰাত মোৰ আপোনালোকৰ টপিক আছিল ছেফ এনভাইৰনমেণ্ট, অৰ্থাৎ পৰিৱেশ সুৰক্ষা বৈ যায়। তাৰ ফলত কুকুৰমাৰাৰ মাজেৰে প্ৰবাহিত নদী শাখাৰ বিহু সম্পৰ্কীয় যি সজাগতা চাইকেল ৰেলী হ'ল তাত অংশগ্ৰহণ কৰি আমাৰ যথেষ্টখিনি ভাল লাগিল। আমি বন্যবন্ধুক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাৰ পৰিৱেশটো ৰক্ষাৰ কাৰণে আজি বুলিয়ে নহয়, তেখেতসকলে বিগত সময়বোৰতো যথেষ্টখিনি কাম কৰি আছে, আমি দেখি আছোঁ। সেয়েহে আমি তেখেতসকলক পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে তেওঁলোকে আগন্তুক সময়বোৰত এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক লওক, আমি তেওঁলোকক সম্পূৰ্ণ সহযোগ কৰিম। লগতে আমি কেৱল মাত্ৰ আমাৰ মাজতে এইখিনি আবদ্ধ নাৰাখি যাতে বহলভাৱে প্ৰচাৰ কৰোঁ, তাৰ কাৰণে সকলোৱে প্ৰচাৰ কৰাটো মই বিচাৰোঁ। এইখিনি হ'ব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় জানে আমাৰ অঞ্চলৰ কলহী নদীত এছিয়াৰ ভিতৰতে সৰ্বাধিক সংখ্যা বা বেছি ঘনত্বৰ নদী শিহু পোৱা যায়। কিন্তু বৰ্তমান সেই নদীখন আৰু নদীখনত বাস কৰা শিহুখিনি সংকটাপন্ন বিপদ আহিছে। বৰ্তমান বহুত নদীখন প্ৰায় মৰি যোৱাৰ নিচিনা হৈছে। খৰালি সময়ত পানী নাথাকে আৰু বাৰিষা যদি অলপ পানী পায়, কিন্তু তাৰ বাসস্থানত বিভিন্ন অন্য পলিউশ্যন বা বিভিন্ন কাৰকো ক্ৰিয়া কৰি আছে। আমি সেইখিনি যাতে নোহোৱা হয়, নদীখন যাতে ভালে থাকে, শিহুখানে যাতে ভালে থাকে, তাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্য কৰি আমি আজি এটা চাইকেল ৰেলী কৰিছিলোঁ। আৰু ইতিমধ্যে এই চাইকেল ৰেলীটো সমাপন হ'ল। ইয়াত প্ৰায় 70জনমান চাইকেল আৰু এই অংশগ্ৰহণ কৰিছিলে। আমি আটাইকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ সকলোৱে এই সজাগতা সৃষ্টিৰ দ্বাৰা আকৌ সজাগতা সৃষ্টিত অৰিহণা যোগাব, সজাগতা বাঢ়িব আৰু সকলোৱে মিলি আমি সংৰক্ষণৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম। হয়, এই ক্ষেত্ৰত আমাক সহায় কৰা বন বিভাগে বহুতখিনি সহায় কৰিছে। তাৰ বাবে আৰক্ষী প্ৰশাসনে সহায় কৰিছে আৰু বিভিন্ন ব্যক্তি বা সংগঠনেও আমাক সহায় কৰিছে, আমাক ছাপোৰ্ট কৰিছে, মৰেল ছাপোৰ্টেই হওক বা ইয়াত আহিয়ে হওক। চ' আটাইকে আমি ধন্যবাদ জনাইছোঁ। আগবাঢ়ি অহাৰ কাৰণে বহুত খুশি আছোঁ। ধন্যবাদ। এতিয়া আমি যাই আছোঁ। আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰ হৈছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।